Good morning, teachers. NIOS DLEDলৈ আপোনালোকৰ স্বাগতম। প্ৰথমতে মই মোৰ তৰফৰ ফালৰ পৰা সকলো শিক্ষককে সৰস্বতী পূজাৰ শুভেচ্ছা যাচিলোঁ। হেপী সৰস্বতী পূজা। ইতিমধ্যে আপোনালোকৰ সকলোৰে মনত এটা কুৱেশ্যন উঠিছে যে এছাইনমেণ্টক লৈ যে আপোনালোকে এছাইনমেণ্টটো কেতিয়া জমা কৰিব বা ইয়াৰ লাষ্ট ডেটটো কেতিয়া। আপোনালোকৰ জ্ঞাতৰ মতে মই ক'ম যে আপোনালোকৰ এছাইনমেণ্ট জমা কৰাৰ লাষ্ট ডেট কোনো নিৰ্ধাৰিত হোৱা নাই বা কেতিয়া জমা কৰিব লাগে এইটো তাৰিখো নিৰ্ধাৰিত হোৱা নাই। এছাইনমেণ্ট জমা কৰাৰ লাষ্ট ডেট কেৱল মাত্ৰ আপোনালোকৰ যিটো ষ্টাডি কোঅৰ্ডিনেটৰৰ ওপৰত মাত্ৰ নিৰ্ভৰশীল। এইটো অন্য কোনেও ক'ব নোৱাৰে যে ইমান তাৰিখে আপোনালোকে জমা কৰিবই লাগিব। বহুতে কৈছে যে জানুৱাৰী 30 তাৰিখৰ এছাইনমেণ্ট জমা কৰিব লাগে, কিন্তু এইটো মিছা। আপোনালোকে ভয় খাব নালাগে, এইটো একদম মিছা যে আপোনালোকে এছাইনমেণ্ট জাষ্ট ৰেডি কৰি ৰাখক। যদি লিখা নাই ড্ৰাফত এটা উঠাই ৰাখক, আৰু যেতিয়া কোঅৰ্ডিনেটৰে ক'ব আপুনি যিটো A4 সাইজত তুলি ল'ব পাৰে আৰু জমা কৰিব পাৰে। ইমান আপোনালোকে ভয় খাব নালাগে, চিন্তা কৰিব নালাগে। আপোনালোকে বুজি পাইছে চাগে আপোনালোকৰ এছাইনমেণ্ট জমা কৰাৰ অন্তিম তাৰিখ কেতিয়া এইটো নিৰ্ধাৰিত হোৱা নাই। বৰ্তমান জমা কৰাৰ ষ্টাৰ্ট তাৰিখে নিৰ্ধাৰিত হোৱা নাই এতিয়ালৈকে। ষ্টাডি চেণ্টাৰ যেতিয়া ভালকৈ কনফাৰ্ম হ'ব তেতিয়াই আপোনালোকৰ যিটো এছাইনমেণ্ট জমা কৰাৰ লাষ্ট ডেটটো আহিব। প্ৰত্যেক ষ্টাডি চেণ্টাৰৰ যিটো এছাইনমেণ্ট জমা কৰাৰ তাৰিখ এইটো বেলেগ বেলেগ থাকিব, সকলোৰে একে নহয়। এইটো কেৱল মাত্ৰ হয় ষ্টাডি কোঅৰ্ডিনেটৰৰ ওপৰত ডিপেণ্ড কৰে। থেংক ইউ।